কনফ্লিক্টটো আহি যায় এই ক্ষেত্ৰত কি আচলতে আপোনাৰ পৰিস্থিতি নাই কোনে কি লৈ পেলাই ৰাজনীতি কৰিব ওলাইছে UPPL তাৰ লগত কোনো মানে গাদ্দাৰি নাই UPPL এইটো লৈ চিন্তাও নকৰোঁ কাৰণ ছেকেণ্ড ক্লাছ নাগৰিক বোলা বস্তু কোনো কনচেপ্ট নাই ভাৰতৰ সংবিধানত আৰু এটা সময়ত জনজাতিসকলেহে এই কথাটো ক'বলৈ বাধ্য হৈছিল কাৰণ জনজাতিসকলক অৱজ্ঞা কৰা হৈছিল আৰু ভাৰতৰ প্ৰতিটো জনজাতি আৰু শিডিউল কাষ্ট বা OBC সংগঠনবিলাকে ক'বলৈ বাধ্য হৈছিল যে ভাৰতত আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি আছে কিন্তু এতিয়া জনজাতিসকলৰ কাৰণেও স্বায়ত্তশাসন দিলে জনজাতিসকলে এইটো কোৱাটো বাদ দিলে এতিয়া আৰু ইয়াত কোনো একো মানে মই নাভাবোঁ যে ইয়াত এটা ষ্ট্ৰং ৰিয়েকশ্যন দিব লগা আছে মুখ্যমন্ত্ৰীয়ে হয়তোবা কোনোবা এনেধৰণৰ অভিযোগ উত্থাপন কৰিছিলে তেতিয়া উত্তৰ দিছিলে যে নাই বিটিআৰত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক থকাৰ কোনো প্ৰশ্নই নাই আৰু আমাৰ দিলীপ শইকীয়াই কি পৰিস্থিতিত কৈছিল এতিয়া মই নাজানো কিন্তু তেওঁ যেনেকৈ কৈছে আৰু সংবাদ মাধ্যমৰ যোগেদি ৰাইজলৈ যিটো এটা শুনোৱা হ'ল সেই এটা কথাটো সঠিক নহয় কাৰণ 6 শিডিউল আমাৰ এৰিয়াত যেতিয়া নেকি 2003 চনত মানে এক্সটেনশ্যন কৰা হৈছে সংবিধান এমেণ্ডমেণ্ট কৰি পেলাই তেতিয়া প্ৰশ্ন হৈছিলে যে 6 শিডিউল মানে ট্ৰাইবেল এৰিয়া কাৰ্বি আংলংটো ট্ৰাইবেল এৰিয়া NC হিলছটো ট্ৰাইবেল এৰিয়া 6 শিডিউল মানে ট্ৰাইবেল এৰিয়া নহয় ট্ৰাইবেল এৰিয়াৰ এটা সুকীয়া প্ৰভিজন আছে তো প্ৰত্যেকটো 6 শিডিউলটো ট্ৰাইবেল এৰিয়া বুলি সংবিধানত যেটো প্ৰভিজন আছে ঘোষণা কৰা হয় কিন্তু আমাৰ বিটিআৰত ট্ৰাইবেল এৰিয়া হিচাপে ঘোষণা কৰিব নোৱাৰি ভাৰত চৰকাৰে ক'লে কাৰণটো হ'ল যে ইয়াত 80% বা 90% য'ত ট্ৰাইবেল মানুহ আছে এইটো ট্ৰাইবেল এৰিয়া ঘোষণা কৰিব পাৰি তাত কিন্তু ডেমোগ্ৰাফি চেঞ্জ হৈ গ'ল নন ট্ৰাইবেল মানুহ বহুত আছে ট্ৰাইবেল এৰিয়া ঘোষণা কৰিব নোৱাৰে ট্ৰাইবেল এৰিয়া ঘোষণা কৰাৰ লগে লগে কি হয় যেটো এছেম্বলি বা পাৰ্লিয়ামেণ্ট বা এইবিলাক চিটটো 100% ৰিজাৰ্ভ হৈ যায় এইটো কৰিব নোৱাৰি বুলি কৰা নাই আৰু এইটো যিহেতু 6 শিডিউল দিলে কিন্তু ট্ৰাইবেল এৰিয়া নকৰিলে এইকাৰণে বেল ব্লকটো এবলিছ হোৱাৰ কোনো প্ৰশ্ন নাই বেল ব্লকটো এনেকৈ থাকি গ'ল এই কথাটো তেওঁ জানে নে নাজানে মই নাজানো আৰু ইয়াতে যদি বেল ব্লকত হাত দিয়ে তেতিয়া অসমত ট্ৰাইবেল সংঘই এইটো হয়তো বা সহজত নলয় কাৰণ গোটেই অসমৰ জনজাতিসকলৰ অধিকাৰ সুৰক্ষা বা আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন আহি যাব কাৰণ 6 শিডিউল BTCটো কেনেকৈ বনোৱা হ'ল তাৰ ইতিহাসো জানিব লাগিব কাৰণ এইটো অটল বিহাৰী বাজপেয়ীৰ নিচিনা মহান ব্যক্তি তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে LK আদবানী বিজেপিৰ পিতামহ বুলি কোৱা হয় তেখেত হোম মিনিষ্টাৰ আছিলে তেওঁলোকেতো ভাবি চিন্তি কৰিছিলে আমাৰতো ইমান দিমাগ নাছিলে এইটো ভাবিব যেতিয়া নিৰ্বাচন আহে তেতিয়া কিন্তু বড়ো অনাপুৰ ট্ৰাম্পকে খেলে এইবিলাক খেলিব চবেই খেলিব আমি এইবিলাক কেয়াৰ নকৰোঁ কাৰণ UPPL না বিজেপিক লৈ শংকিত না কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিব লগা আছে না BPFৰ বিৰুদ্ধে যুঁজিব লগা আছে UPPLে নিজৰ লগতে যুঁজিব কাৰণটো কি হ'ল আমাৰ চিম্পল মেজৰিটি যদি আমাৰ হাতত আছে এবছলুট কেনেকৈ কৰিম তাৰ যুঁজ আমি কৰিম